প্রয়োজন আছে জানো আমার তো হে দোস্ত ওয়েলকাম ব্যাক টু মই ফ্রম নাটকাটি ভিডিও নহয় সঁচা মই কেতিয়াও ভবা নাছিলোঁ ইমান মানুহ মানে মই মই বঙাইগাঁও আহিছোঁ 3 বাৰো আহিছোঁ বৰজৰা ৱাটাৰফল দুইজিং ফেষ্টিভেল হেলিকপ্টাৰত উঠিছোঁ আৰু বঙাইগাঁও আহিয়ে থাকোঁ কিন্তু নাটকাটি মানে চাগে এই দিনটোৰ কাৰণে ৰখি থকা গৈছিল আৰু কি ক'ম আৰু বহুত বহুত ধন্যবাদ এনেকৈ হৈছে নাজানো মই কি ভিডিঅ' বনাইছোঁ বা কি আপোনালোকক দিব পাৰিছোঁ কি চাই ভাল পাইছে নাজানো কিন্তু ইমান মানুহৰ মৰম জাষ্ট ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও আশা কৰা নাছিলোঁ বহুত বহুত ধন্যবাদ আৰু ইয়াত যিসকলে ভিডিঅ' বনাই আছে আশা কৰিছোঁ সকলোৱে এনেকৈ যাতে মৰম পাওক সকলোৰে ভিডিঅ' সকলোৱে চাওক আৰু এনেকৈ এই বঙাইগাঁওখন সম্পূৰ্ণ অসম নহয় ভাৰতক চব ঠাইতে চিনাকি হৈ পৰক এই নাটকাটি পাহাৰৰ চিনাকি হৈ পৰক থেংক ইউ ভাষণ দিয়া অভ্যাস নাই কিবা যদি কুৱেশ্যন আছে কাৰোবাৰ সুধিব পাৰে এনচাৰ দিম এইকে মিটাপ বুলি একে কয় ন থেংক ইউ ইয়াত মানস মণ্ডল নামৰ এজন ভাইটি ন ভাইটি হেৰাইছে কিমান সৰু ভাই এতিয়া আহি যা ডিম্পুৰ লগত কথা পাতিম সকলোৰে লগত কথা পাতিম ইয়াৰ মাজতে মই জনাইছোঁ আমাৰ বঙাইগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গ'ল্ড মেডেলিষ্ট পূৰ্ণিমা বাইদেউ এখন হালধীয়া গামোচাৰে আমাৰ ডিম্পুক আমাৰ হালধীয়া ৰাজবংশী গামোচাৰে ডিম্পুক এখন এবাৰ আমাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ এই মানপত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল ময়ূৰ ক্ৰিয়েশ্যনৰ মানস প্ৰতিম বৰুৱা তেখেতক এখনি মানপত্ৰ আৰু মানপত্ৰখনি আগবঢ়াব আমাৰ মৰমৰ জিঠাই হৰ্ষিতা আৰু এখনি মানপত্ৰ প্ৰদান কৰিব নিৰুপমা বৰ্মন ইয়াৰ পিছতে আমাৰ মাজত আছে আমাৰ এই অকণমানি হৰ্ষিতা ৰয় হৰ্ষিতাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা মৃণাল কলিতা
ইয়াত অনুষ্ঠানটো হ'ব ভালকে আৰু আপোনালোকে বহক ভালকে বহক মানে ইয়াতটো লাগিছে নাই নাই কি খবৰ বিচাৰে নেকি আপোনালোকে গতিকে সকলোকে মই মঞ্চৰ পৰা নামি যাবলৈ অনুৰোধ জনাইছো আৰু যি ইয়াত কণ কণ শিশু মই দেখিছো মঞ্চৰ ওচৰত